দশমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকৰ অসমীয়া ধাৰাবাহিকৰ দ্বিতীয়টো পাঠ জিকিৰ নামৰ পাঠৰ প্ৰশ্নসমূহ আলোচনা কৰিব ওলাইছোঁ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ধুনীয়াকৈ চাবা। প্ৰথম প্ৰশ্নটো দিয়া আছে, জিকিৰৰ ৰচক কোন? উত্তৰটো হৈছে জিকিৰৰ ৰচক আজান ফকীৰ। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ, জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। গ নম্বৰ প্ৰশ্নটো দিয়া আছে, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ, জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো ইয়াতে শব্দবোৰৰ অৰ্থ লিখিব দিছে। ৰচুল মানে ঈশ্বৰৰ প্ৰেৰিত পুৰুষ, মমিন মানে বিশ্বাসী মুছলমান, দয়া মানে দয়া, ৰহম মানে দয়া, কুতুব মানে ধ্ৰুৱ নক্ষত্ৰ, বান্দা মানে ভৃত্য। তাৰপিছৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে হলৰ লগত দৰিকাৰ টোপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। উত্তৰ, আজান ফকীৰৰ দ্বাৰা ৰচিত উক্ত কবিতা ফাঁকিৰ জৰিয়তে মানৱ জীৱনৰ কথা ক'বলৈ বিচৰা হৈছে। মক্কা হ'ল এক পবিত্ৰ তীৰ্থস্থান। ইয়াত আল্লাহ অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়, কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাহৰ কোনো সন্ধান নাপায়, কিয়নো জীৱনকালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই, তেওঁক আল্লাই কাহানিবাই পৰিত্যাগ কৰিছে। মানুহৰ ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাহৰ নাম ল'লেই কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানৰ অন্তৰতে আল্লাহ লুকাই থাকে, তাক মাত্ৰ স্মৰণ কৰিলেই হ'ল। এই ভাৱটো মুখস্থ কৰি বুজি ল'বা, এই ভাৱটো সুন্দৰকৈ বুজি ল'বা। নিজৰ ভাষাৰে সুন্দৰকৈ যিকোনো প্ৰশ্ন আহিলে বনাই লিখিব পাৰিবা। কিন্তু ভাৱ বহলাই লিখিব আহিব পাৰে, নাইবা ব্যাখ্যা কৰাটো আহিব পাৰে। তো ইয়াতে বহুতকেইটা কুৱেশ্যন হ'ব পাৰে, তো সেইবাবে বুজি ল'বা সুন্দৰকৈ। তাৰপিছত 4 নম্বৰটো ব্যাখ্যা কৰিব দিছে। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। তো ব্যাখ্যা আমি কেনেকৈ কৰিম? প্ৰসংগ সংগতি দৰ্শাই আমি ব্যাখ্যা কৰিম। প্ৰসংগটো এনেদৰে লিখিম, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। সংগতিখিনি এনেদৰে লিখিম, এই পথ ফাঁকিৰ জৰিয়তে আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ বিচাৰিছে। এতিয়া আহা ব্যাখ্যাখিনিলৈ। তো ব্যাখ্যাখিনি আমি এনেদৰে লিখিম, পানীৰ পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়োটাই কথাই অসম্ভৱ। অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই আছে, ঠিক তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই আছে, কিন্তু পানী আৰু জুয়ে নিজৰ শক্তিৰ কথা নাজানে। ঠিক তেনেদৰে পানীৰ পিয়াহত অধীৰজনে পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকা মানুহ এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাত কৰিলেও বিচাৰি পোৱা নাযায়। আল্লাহ বা ভগৱান আমাৰ হৃদয়ত থাকে, কিন্তু আমি তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই ব্ৰহ্মাণ্ড চলাত কৰিলেও বিচাৰি নাপাওঁ। সৎকৰ্মত বিশ্বাসী প্ৰকৃত মুছলমানৰ কৰ্তব্য পালনত দৃঢ় সংকল্প লৈ কোনো কৰ্মত লাগিলে অন্তৰতেই আল্লাহৰ নিবাস কৰে। প্ৰকৃত মুছলমানৰ অন্তৰত আল্লাহ বিৰাজমান, এয়াই পৰম সত্য।